নমস্কাৰ, মই সীমান্ত সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু মোৰ খেতি নাচাম ইউটিউব চেনেলটোৰ নাম SB সীমান্ত বুলি ৰাখিছোঁ আৰু আপোনালোকে চাব আৰু আজি কথা পাতিম ক'লা হালধিৰ বিষয়ে আৰু এইটো ইয়াৰ মাৰ্কেট ক'ত আছে আৰু ইয়াৰ পাৰ কেজি কিমান দাম সকলো কথা পাতিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো আপোনালোকে দেখিছে, কিন্তু এইটো হালধি গছৰ নিচিনা একেই, কিন্তু হালধি নহয়, এইটো কয় ক'লা হালধি। চাওক, এইটো আপোনালোকে বহুতে চিনি পাব পাৰে আৰু যদি আপোনালোকৰ ঘৰত আছে কমেণ্ট কৰি জনাবচোন। আৰু এইটো চব জেগাতে পোৱা যায়, হাবিয়ে জংঘলে পোৱা যায় আৰু ইয়াৰ মূল্য আপোনালোকে শুনিলে আচৰিত হ'ব। আৰু ইয়াৰ পাৰ কেজি ইয়াৰ পাৰ কেজি হ'ল আপোনাৰ 1200 টকাৰ পৰা 800 টকালৈকে বিক্ৰী হয়। আৰু এতিয়ালৈকে আমাৰ অসমত ইয়াৰ বজাৰ ইয়াৰ মাৰ্কেটিংটো অহা নাই, কিন্তু অনলাইনত এতিয়াও উপলব্ধ। আপোনালোকে ফ্লিপকাৰ্ট, আমাজন, ইণ্ডিয়া মাৰ্ট সকলোতে পাব। আৰু ইয়াৰ বহুত গুণ আছে, ঔষধি গুণ আছে। ক'লা হালধিৰ দ্বাৰা বহুতো মেডিচিন বনোৱা হয় আৰু এইটো ক'লা হালধিৰ দ্বাৰা মাৰাত্মক কেঞ্চাৰ ৰোগতো ইয়াৰ বহুতো কাম কৰে আৰু ইয়াৰ পৰা মেডিচিন বনোৱা হয় আৰু বহুতো বিষৰ কাৰণেও ভাল। আপোনালোকে যদি ক'ৰবাত দুখ পায়, সেই দুখ পোৱা জেগাডোখৰত যদি ইয়াক খুন্দি বান্ধি দিলে বিষৰ পৰা ভাল পাব। আৰু এইটো এটা বহুত মূল্যৱান। আপোনালোকে ইয়াক কেনেকৈ চিনি পাব চাওক, আপোনালোকে হালধি গছৰ নিচিনাই, কিন্তু পাতৰ মাজত ক'লা দাগ এটা থাকে। আৰু আপোনালোকে য'তেই পায় আপোনালোকে ৰুই থ'ব আৰু খুব সোনকালে আমাৰ অসমতো ইয়াৰ মাৰ্কেটটো আহিব। কিন্তু আপোনালোকে অনলাইন চেলিং এতিয়াও কৰিব পাৰে। অনলাইনত এইটো খেতি কৰি আপোনালোকে লাখ টকালৈকে ইনকাম কৰিব পাৰে আৰু ইয়াৰ মূল্য আপোনাৰ 800 টকাৰ পৰা 1200 টকালৈকে হয়। ভিডিঅ'টো চাই যদি কিবা জানিব পাৰিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু খুব সোনকালে খেতিৰ ভিডিঅ' আহি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।